আজিৰ 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যই গ্ৰীষ্মকালীন ৰাজধানী পৃথককৈ ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ডই গেৰচিন নামৰ ঠাইখনক ইয়াৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰিছে। আমি জানো যে উত্তৰাখণ্ডৰ ৰাজধানী দেৰাডুন। 2 নম্বৰ প্ৰশ্নটো হৈছে ৰমন মেগছেছে বঁটা তৃতীয়বাৰৰ বাবে কিমান চনত প্ৰদান কৰাৰ পৰা বিৰত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2020 চন। চলিত বৰ্ষত এই বঁটা প্ৰদান কৰাৰ পৰা বিৰত আছে। ইয়াৰ পূৰ্বে 1970 চনত বিত্তীয় সমস্যাৰ বাবে আৰু 1990 চনত ফিলিপাইনছত হোৱা প্ৰবল ভূমিকম্পৰ বাবে এই বঁটা প্ৰদান কৰাৰ পৰা বিৰত আছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ তলৰ কোনটো খণ্ডক আয়ুষ্মান ভাৰতে সামৰি লোৱাৰ কথা ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰব্ৰজনকাৰী শ্ৰমিক। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক এই বীমা আঁচনিৰ অধীনত সামৰি লোৱাৰ কথা ঘোষণা কৰিছে। 4 নম্বৰ প্ৰশ্নটো হৈছে অসম চৰকাৰে শিক্ষাৰ্থীৰ বাবে জিঅ' টিভিত নতুনকৈ মুকলি কৰা চেনেলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্ঞান বৃক্ষ। জ্ঞান বৃক্ষ চেনেলটো ইয়াৰ পূৰ্বে প্ৰাগ টিভিৰ দ্বাৰা সম্প্ৰচাৰিত হৈ আছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন আঁচনিৰ অধীনত ফিট ইণ্ডিয়া প্ৰগ্ৰেমে 10 বিধ খেলৰ প্ৰচাৰৰ উদ্দেশ্যে ফিল্ম প্ৰস্তুত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত। এক ভাৰত শ্ৰেষ্ঠ ভাৰত আঁচনিখন 2015 চনৰ 31 অক্টোবৰ তাৰিখে মুকলি কৰা হৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বঁটা জাভেদ আখতাৰক প্ৰদান কৰা হৈছে? শেহতীয়াভাৱে জাভেদ আখতাৰক ৰিচাৰ্চ ডাউকিন নামৰ বঁটাটো প্ৰদান কৰা হৈছে। এই বঁটাটো এথিয়াছ এলায়েন্স অফ আমেৰিকান নামৰ এটা NGOয়ে প্ৰদান কৰে। ইয়াৰ পূৰ্বে জাভেদ আখতাৰে কেইবাবাৰো ফিল্মফেয়াৰৰ লগতে 1999 চনত পদ্মশ্ৰী আৰু 2007 চনত পদ্মবিভূষণ বঁটা লাভ কৰিছিলে। 7 নম্বৰ প্ৰশ্নটো হৈছে মাৰ্চাৰ 2020 কষ্ট অফ লাইফ ছাৰ্ভে মতে ভাৰতৰ কোনখন চহৰ আটাইতকৈ খৰচী চহৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। মুম্বাই 60 সংখ্যক স্থানত আছে আটাইতকৈ ভাৰতৰ খৰচী চহৰ হিচাপে। ইয়াৰ পিছতে আছে নতুন দিল্লী আৰু এই তালিকাৰ আটাইতকৈ শীৰ্ষত আছে হংকং চহৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে সাগৰৰ আটাইতকৈ গভীৰতালৈ যোৱা প্ৰথম মহিলা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো কেথি ছুলিভান। প্ৰশান্ত মহাসাগৰৰ পৰা 11 কিলোমিটাৰ গভীৰতালৈ কেথি ছুলিভান গৈছিল আৰু ইয়াৰ পূৰ্বে তেওঁ 1984 চনত মহাকাশলৈও যাত্ৰা কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে QS বিশ্ববিদ্যালয়ৰ স্থানৰ তালিকাত ভাৰতৰ কোনখন প্ৰতিষ্ঠান 100 খনৰ ভিতৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ এটাও নহয়। 100 সংখ্যক স্থানৰ ভিতৰত ভাৰতৰ এখনো প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা নাই। কিন্তু 200 সংখ্যক স্থানৰ ভিতৰত IIT মুম্বাই 172 নম্বৰ স্থানত আছে আৰু IIS বাংগালুৰু আছে 185 নম্বৰ স্থানত আৰু গুৱাহাটী IIT আছে 470 নম্বৰ স্থানত। 10 নম্বৰ প্ৰশ্নটো হৈছে নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰাখণ্ড। আজিৰ প্ৰশ্ন এইকেইটা আছিলে। প্ৰশ্নকেইটা ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।